মই কাৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅ' লৈ আজি পথাৰৰ মাজে মাজে ভিডিঅ'টো শ্বুট কৰিব লগা হৈছে কাৰণ মই গৈ আছো বিশেষ এটা জেগাত মানে মামীয়ে মাতিছে মামী ঘৰলৈ গৈ আছো আৰু কিয় গৈ আছো আপোনালোকক জনাম অলপমান পিছত কিন্তু মই ভিডিঅ'বোৰ কন্টিনিউ কৰিব পৰা নাই কিয়নো মানে বহুত কাম আগবাঢ়ি আহিছে আৰু অলৰেডি আপোনালোকে গম পোৱা নাই পাব আৰু মোৰ ডেট ফিক্স হৈছে যাৰ বাবে কামবোৰ বহুত বেছি আহিছে আৰু পেনে ইডো আগবাঢ়ি আহিছে সবফালে মানে কামবোৰ আহি গৈছে তাৰ কাৰণে ভিডিঅ' কন্টিনিউ কৰিব পৰা নাই আৰু মিনি ব্লগ চ্যালেঞ্জ দিছিলো 15 ডেজৰ হেতু কমপ্লিট কৰিব পৰা নাই তাৰ কাৰণে সৰি আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ক'ত গৈ আছো আৰু কি মোৰ ডেট ফিক্স হৈছে আপোনালোকক জনাম শেষত ভিডিঅ'ৰ শেষত তেতিয়ালে ভিডিঅ'টো চাই থাকিব আমি আহি পালোহি এই আমাৰ পোৱালি হেল্ল' বুলি কৈ দে হাই বুলি কৈ দে হাই কয় হাই আমি আহি পালোহি আমি আহিছো মামীহঁতৰ ঘৰত এই আমাৰ পোৱালি এই আৰু এটা আমাৰ ডাঙৰ পোৱালি লাজ কৰিছে এই আমাৰ পোৱালিটো আমি আহি গ'লো পিছত আকৌ লগ পাম আপোনালোকক না যেতিয়া দেখিছো বৰ হৈ গলো অলপমান লুডু খেলিলো আৰু মানে বহুত গৰম পৰিছে না তাৰ বাবে আমি অলপমান বৰ হৈ গৈছিলো পিছে বৰ হোৱা একো কাৰণ নাই আৰু এই পোৱালিটো দেখিছে না বহুত বেছি মানে মোৰ লগত খং কৰিছে আৰু মোক মাৰিছে আৰু পিছে ভাত খোৱা সময় আছিলে মটন আছিলে মাছ আছিলে চিকেন আছিলে কণী আছিলে পাপৰ আছিলে বহুত বেছি পৰিমাণে যোগাৰ কৰিছে মামীয়ে থেংক ইউ সো মাচ আৰু প্ৰথম মই কইনা ভাত খাবলৈ যেহেতু গৈছো বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে মোৰ কাৰণে পে কৰিব যাতে আগন্তুক জীৱনটো মই আগুৱাই যাব পাৰো তো আমাৰ আলহী মস্ত আলহী এইটো আমাৰ আমি এতিয়া চাহকে খুৱাইছো ন পিছত আকৌ ভাত বাৰু খুৱাম এতিয়া নহয় আৰু দুদিন পিছত আকৌ আহিব লাগিব মাহিৰ পৰা একাপ স্পেচিয়েল চাহ খাই ঘৰমূৰীয়া হ'লো আৰু মানে আহি থকা অৱস্থাতে নহয় ঘৰত থাকোঁতেই মানে বতৰটো বহুত বেয়া হৈ পৰিছিলে তাকে অলপ দেৰি হৈছে ঘৰলৈ অহা ফাইনেলি ঘৰ আহি পালোঁ হেল্ল' গাইজ পিছদিনাখন মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ কাৰণ মই সেইদিনাখন গুচি আহিলোঁ আৰু ক'লৈ গৈছিলোঁ আপোনালোকক জনাইছিলোঁ মই মামীয়ে মোক মাতিছে কইনা ভাত খাবলৈ আৰু মোৰ ফাইনেলি বিয়াৰ ডেট ফিক্স হৈ গৈছে আপোনালোকৰ লগত ক'বলগীয়া আছিল কিন্তু মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব পৰা নাই পিছদিনাখন আজি মই আহি গৈছোঁ ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ কাৰণ কিছুমান মানুহৰ স্মৃতি থাকে যিবোৰ স্মৃতি যেতিয়া দুনাই আপোনালোকৰ জীৱনলৈ আহে বা তেওঁৰ জীৱনলৈ আহে তেতিয়া সেই স্মৃতিক লৈ কিছুমান মানুহৰ মন বেয়া হৈ যায় যেনে মোৰ কালি তেনেকুৱা হৈছে সম্পূৰ্ণ কৰিব পৰা নাই সেইকাৰণে মই ভিডিঅ'টো তাকে আজি সম্পূৰ্ণ কৰিছোঁ অলপ কিছুমান স্মৃতি আছিলে যেনেকৈ এনেকুৱা ধৰণৰ স্মৃতি একেলগত আইচক্ৰীম খোৱা একেলগত চাহ খোৱা হাতে হাত ধৰি খোজকাঢ়ি যোৱা কিছুমান স্মৃতি তাৰ কাৰণে মানে সেইবোৰৰ কাৰণে মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব পৰা নাই কালি তাকে আজি ভিডিঅ'টো সম্পূৰ্ণ ফাইনেলি মোৰ বিয়াৰ ডেট ফিক্স হৈ গ'ল আপোনালোক সকলোক আহিব দেই মোৰ বিয়া খাবলৈ আৰু মই কইনা ভাত খাব গৈছিলোঁ মোৰ মামাৰ ঘৰলৈ তাকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লং ভিডিঅ' বহুত দিন হোৱা নাছিলোঁ দিয়া নাই তাকে আজি দি দিলোঁ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু আহি আছে ভিডিঅ'বোৰ আপুনি চাই থাকিব লাহে লাহে আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'বোৰ চাবলৈ তেতিয়া আজিলৈ ইমানেই বাই বাই লাভ ইউ অল